সোৱণশিৰি পাৰত দেখিছেনে চাওক আমাৰ আজি সৰুকৈ এটা প্ৰীতি ভোজ আয়োজন কৰা হৈছে আমাৰ গ্ৰুপটোৱে চ' ইমান এইয়া ফেৰি আহি আছে এইয়া ফেৰি আহি আছে সোৱণশিৰি বালিঘাট এইটো বহুত সুন্দৰ পৰিৱেশ আহি বহুত ভাল লাগে জানুৱাৰী মাহত সকলোৱে ইয়াত পিকনিক খাবলৈ আহে পিছে গৰাখহনীয়ে এবাৰ বহুত অৱস্থা বেয়া কৰিলে আগত আছিলে বহুত আগত ঘাটটো আছিলে এইবাৰ ঘাটটো আহি ইয়াত পালেহি নদীখন পাৰ হৈ এয়া আমাৰ হৰেদা আৰু কৃষ্ণ আৰু এয়া আমাৰ ৰিজুদা অৱস্থা দেখিছেনে পানীত নামি সিহঁতক বাচন ধুবলৈ লগাইছো আৰু আমি মাইকী মানুহ কেইগৰাকীয়ে চাই আছো এয়া আমাৰ হৰে দাঁত খৰি সেইকেইডাল মাত্ৰ আনি থৈছে এইডাল খৰিয়ে এই এডাল খৰি সেইকেইটা এতিয়া এডাল খৰি চাহপাতটো হ'বনে খন্দি থকা হৈছে হাতত চাহ আৰু এয়া মই হাতত হাতা লৈ ৰেডি হৈ আছো তেওঁ এয়া দেখিছেনে চৌকাত তৈয়াৰ হোৱাই নাই হেতা ৰেডি আপুং ৰেডি মাংস ভাজি হোৱাই নাই ৰেডি চচ ধোৱাই নাই মেম্বাৰ আহি পিনি এতিয়া তেওঁক লগাই দিছোঁ মাংস বনাবৰ কাৰণে খৰি কাটিবলৈ আমাৰ অলৰেডি হৈয়ে গ'ল আৰু চব ভাতটো মই বনালোঁ এয়া লাগি আছে দালি বনাই আছে ঔটেঙা দি আৰু এয়া পিঁয়াজ কাটি আছে পিঁয়াজ কাটি আছে বহুত ভাল লাগিছে আছে মিষ্টাৰ কৃষ্ণ দাস আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এয়া পিঁয়াজ দিয়া হৈ গ'ল তাৰপিছত এজনে জলকীয়া দিছে শুকান জলকীয়া পিছে মাংস এই কণ্ঠ আহিছে এগৰাকী এক্ট্ৰেছ আহিছে এয়া যা যোগাৰ চলিছে আৰু দীপশিখা মানে নেমু কাটিবলৈ বহিছে বোলে আগতীয়াকৈ লাইটৰ মোবাইলৰ পোহৰো কমিছে আৰু সন্ধিয়া হ'ব হৈছে আৰু ইমানতে মোৰ ব্লগটো সমাপ্ত কৰিলোঁ আপোনালোকে সকলোৱে যদি মোৰ ব্লগটো চাই আজি আপোনালোকে এনজয় কৰিছে তেতিয়াহ'লে আপোনালোকে ব্লগটো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু এই কাষতে থকা বেল আইকনটো নাপাহৰিব বাই বাই